হেল্ল' এভৰিৱান, আপোনালোকে আমলখি বাৰু ষ্ট'ৰ কৰি ৰাখিলেনে? মানে আচাৰ কিবা কিবি বনালেনে? এতিয়াতো আমলখি ছিজন হয়। মই কিনি আনিছিলোঁ এইখিনি আমলখি। মই এতিয়া কেনেদৰে বহুত দিনলৈকে আমলখিখিনি ৰাখিব পাৰি সেই তাৰে অকণমান ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। প্ৰথমতে মই আমলখিখিনি ইয়াতে উলিয়াই ল'ম। আমলখিখিনি মই বাকি পেলাই এইখিনি ধুনীয়াকৈ ধুই ল'ম। আৰু আমলখিটো হেল্থৰ কাৰণে বহুতেই ভাল হয় আৰু এইখিনি দাইলত দিও খাব পাৰি। এতিয়া আপোনালোকে দাইল বনালে দাইলত দি দিলেও খুব ভাল লাগে। আৰু মেথি গুটি দি তেল মাৰিব লাগে, খুবেই ভাল লাগে। খাই চাবচোন যিসকলে খাই চোৱা নাই। আৰু মই বেয়াখিনি ইয়াৰ পৰা বাছি ল'ম আৰু এইখিনি ধুনীয়াকৈ ধুই পিচকৈ মানে গোটেইটো কাটি নিদিওঁ, এনেই অলপকৈ কাটিম। কাটি পেলাই ধুনীয়াকৈ ৰ'দত দিম। ৰ'দত দি কেনেকৈ থ'ম চাই থাকিব আপোনালোকে। এয়া আমলখিখিনি মই ধুনীয়াকৈ ৰ'দত শুকুৱাই ল'লোঁ। ইয়াত অকণো পানী নাই, ধুনীয়াকৈ শুকাই গ'ল এইখিনি। এতিয়া এইখিনি মই ধুনীয়াকৈ মানে অকণমান কাটি লৈছিলোঁ। এতিয়া যিখিনি বেয়া সেইখিনি মই পেলাই দিম, বাকীখিনি আপোনালোকে চাই থওক কি কৰোঁ। এতিয়া মই এটা পাত্ৰত পূৰা পানীখিনি উতলাই লৈছোঁ। 10 মিনিটমান সময় এনেদৰে পানীখিনি উতলাই ল'ম। ধুনীয়াকৈ এইখিনি যেতিয়া উতলি হৈ যাব, তাৰপিছতে এইখিনি মই একেবাৰে ঠাণ্ডা কৰি ল'ম। আৰু এতিয়া ইয়াতে মই অলপ নিমখ দি দিছোঁ। নিমখটো অলপ সৰহকৈ দিব লাগে, যিহেতু আমলখি হয় আৰু বহুত দিনলৈ ৰাখিব লাগিব। সেইকাৰণে মই ইয়াতে অলপ নিমখ দি দিছোঁ আৰু এইখিনি মই বন্ধ কৰি দিলোঁ। এতিয়া এইখিনি একেবাৰে নৰ্মেল হোৱালৈ ৰাখিম। আৰু এইখিনি আমলখিখিনি মই বেয়াখিনি কাটি ল'লোঁ আৰু এতিয়া মই ইয়াতে এইখিনি দি দিম গোটেই আমলখিখিনি, যিহেতু পূৰা পানীখিনি ঠাণ্ডা হৈ গৈছে। আৰু ইয়াতে আমলখিখিনি দি দিছোঁ। আমলখিখিনি সম্পূৰ্ণ ডুব যোৱাকৈ থ'ব লাগিব। আৰু আপুনি ইয়াতে অকণমান ভিনেগাৰ দি দিব। মই 2 চামুচ ভিনেগাৰ দি দিছিলোঁ, দেখুৱাবলৈ নহ'লে। আৰু এটা এয়াৰটাইট কণ্টেইনাৰত, মানে অকণমান চিচাৰৰ বৈয়াম হ'লে বেছি ভাল হয়, চিচাৰৰ বৈয়ামত থৈ দিব। অকণমান হালধিও দি দিব পাৰে আৰু এইখিনি বহুত দিনলৈ এনেদৰে অকণমান ৰ'দত উলিয়াই দি ৰাখিব পাৰে। হেল্ল' এভৰিৱান, জোনালীছ কিটচেন এণ্ড ৱৰ্ল্ড চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি হ'ল কাতি বিহু আৰু কাতি বিহুৰ দিনা ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। একদম ৰাতিপুৱা মৰ্ণিং আহিছোঁ আমি টিয়কলৈ, মানে শাহুমাৰ ঘৰলৈ। আৰু যাম আমাৰ ঘৰতো সোমাই আহিম একেবাৰে, যিহেতু বিহু হয়। আৰু অলপ ভিডিঅ' কৰি ৰাখিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু কি পাৰোঁ অকণ দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। Close till I get up, time is barely on our side. ঘৰ আহি পাই গ'লোহি। এতিয়া পাকঘৰত মায়ে ভাত বনাই আছিলে অকণমান, আৰু মায়ে বনাই আছে এয়া পননুৱা শাক আৰু মাছৰ জোল, লোকেল মাছ আৰু পননুৱা শাক। আৰু এইফালে পনীৰ বনাবৰ কাৰণে সকলোখিনি মই যোগাৰ কৰি দিছোঁ। মায়ে বনাব, যিহেতু মাৰ হাতৰ খাই খুবেই ভাল লাগে। আৰু এইফালে ৰহৰ দাইল অমিতা দি বনাই থোৱা আছে। আৰু এয়া ফাইনেলি মাছৰ জোল ৰেডি হৈ গ'ল। পননুৱা শাক আপোনালোকে খায়নে বাৰু? খুবেই টেষ্টিকৈ বনায়, মাৰ হাতৰ মানে জুতি কি ক'ম আৰু। আৰু এয়া পনীৰ ৰেডি হৈ গ'ল। আৰু এইফালে দৈ আছে, যিহেতু কাতি বিহুততো দৈ খাবই লাগে নহয় জানো, সেয়া দৈ। আৰু এইফালে দালি। আৰু এতিয়া তাত খানা চানা খাই বৈ আহি এতিয়া মই মা ঘৰ পালোহি। আৰু মা ঘৰৰ পৰা অকণমান চাহ একাপ খাই আকৌ যাবলৈ ওলালোৱে আমি ঘৰৰ পৰা। যিহেতু কাতি বিহু ঘৰত চাকি দিব লাগিব, সেইকাৰণে জল্দি গ'লোঁ আৰু জল্দি আহিলোঁ। লগতে এয়া দৈ টেকেলি দাদাই ৰাস্তাতে দি পঠিয়ালে, দৈ টেকেলি এটা। তেতিয়াহ'লে আকৌ ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ। কাতি বিহু কেনেদৰে আয়োজন কৰিলোঁ অকণমান দেখুৱাম। আৰু এয়া গোঁসাই ঘৰতে মই চাকি গছ ৰেডি কৰি লৈছোঁ। আৰু লগতে প্ৰসাদ আছে, বুট নাৰিকল এনেদৰে কল আছে। আৰু গোঁসাই ঘৰত এয়া মই অৰ্পণ কৰি লৈছোঁ। তাৰপিছতে বাহিৰত তুলসী তলত গৈ দিমগৈ। আৰু সিমানখিনিয়ে, সকলোলৈকে কাতি বিহুৰ শুভকামনা জনালোঁ। দেৰিকৈ হ'লেও সকলোৰে যাতে জীৱনবোৰ ৰঙীন হৈ পৰক, তাৰে কামনা কৰিছোঁ।
আৰু এতিয়া বনাম লোকেল চিকেন অকণমান আছিলে আৰু এইফালে কেৰাহীখনত তেল দিলোঁ আৰু তেল গৰম হৈ যোৱাত মই অকণমান চেনি দিছোঁ। চেনি দিলে যিহেতু কালাৰটো বহুত ধুনীয়া হয় সেইকাৰণে চেনি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। এতিয়া চেনিৰ পৰা ধুনীয়াকৈ কালাৰটো উঠি আহিব ৰঙচুৱা হৈ, আৰু মই বেলেগ একো কালাৰ ব্যৱহাৰ নকৰোঁ, চেনি কালাৰটোৱে যি আহে। আৰু এতিয়া চেনিখিনি কালাৰ আহিলে এতিয়া দিছোঁ পিঁয়াজখিনি, লগতে শুকান জলকীয়া এটা দিছোঁ। ডাঙৰ 2টা চাইজৰ পিঁয়াজ কাটি লৈছিলোঁ আৰু এইকেইটা দিছোঁ। এতিয়া পিঁয়াজকণ ধুনীয়াকৈ ভাজি ল'ম অকণমান টাইম, যিহেতু ৰঙচুৱা হোৱালৈকে অকণমান ভাজি ল'ম। আৰু পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে নহৰু আদাৰ পেষ্টকণ দি দিম। এয়া নহৰু আদাৰ পেষ্টকণ মই দি দিছোঁ। আৰু এইখিনি অকণমান কেঁচা গোন্ধটো যোৱালৈকে অকণমান টাইম ভাজি ল'ম। আৰু সকলোৱেতো বনাই জানেই, মই অকণমান দেখুৱাই দিছোঁ কেনেকৈ বনালোঁ। আৰু লগতে এতিয়া মই হালধিটো এড কৰি দিছোঁ আৰু এইখিনি অকণমান লৰাই ল'ম। বিশেষ একো মছলা নিদিওঁ, আপোনালোকে চাই থাকিব কেনেদৰে বনাওঁ। আৰু এতিয়া মই ইয়াতে মাংসখিনি এড কৰি দিম আৰু মাংসখিনি অলপমান লৰাই ভাজি ল'ম। আৰু এতিয়া এইখিনি অলপ ভাজি এতিয়া ঢাকোন দি অলপ টাইমৰ কাৰণে মাংসখিনি সিজাই ল'ম ভালকৈ, যাতে মাংসখিনি সিজি যায়। আৰু এইখিনি মাংসৰ পৰা অকণ পানী ওলাইছে, সেইখিনি ধুনীয়াকৈ আৰু অলপ সিজাই ল'ম। আৰু এতিয়া এইখিনিত মই মছলা দিম। বিশেষ একো মছলা নাই, ইয়াতে জিৰা গুড়া, ধনিয়া গুড়া আছে আৰু লগতে অকণমান গৰম মছলা আছে। সেইখিনি মই এনেদৰে পানী দি পেলানি অকণমান এনেদৰে দি দিছোঁ। পানী এনেদৰে দি পেলানি মছলাখিনি দিলে মছলাখিনি লাগি নধৰে আৰু খুব ধুনীয়া এটা গোন্ধ ওলায়। এতিয়া এইখিনি মই ধুনীয়াকৈ লৰাই ভাজি আকৌ ঢাকোনখন দি দিম। আৰু এইখিনি ভাজ খাই আছে। এতিয়া মই এটা বিলাহী দি দিছোঁ, ডাঙৰ চাইজৰ এটা বিলাহী কাটি ইয়াতে দি দিছোঁ। আৰু চাওকচোন কালাৰটো কিমান ধুনীয়া আহিছে। মই অকল হালধিয়ে দিছোঁ কালাৰ, বেলেগ একো দিয়া নাই, কিন্তু কালাৰটো কিমান ধুনীয়া আহিছে চাওকচোন। যিহেতু চেনি দিছিলোঁ, চেনি কালাৰটো খুব ধুনীয়া হয়। আৰু এতিয়া এইখিনি অলপ টাইম এনেদৰে ভাজিম ঢাকি। আৰু সম্পূৰ্ণ এয়া ভাজ খাই গৈছে, বিলাহীও গলি গৈছে। এতিয়া মই ইয়াতে অকণমান আলু দি দিম। এয়া অকণমান আলু বইল কৰি ৰাখিছিলোঁ, যিহেতু আমি আলু মানে বইল নকৰাকৈয়ে নিদিওঁ, অকণমান বইল কৰি আলুৰ পানীটো পেলাই দিলে বেছি ভাল হয়। আৰু সেইকাৰণে মই অকণমান আলুটো বইল কৰি এতিয়া আন্দাজ অনুসৰি নিমখটো দি দিছোঁ। আৰু এইখিনি অলপ টাইম সিজাই ল'ম, যিহেতু আলুটোত অকণমান মছলাবিলাক সোমাওক, আৰু অকণমান টাইম সিজাই ল'ম। তাৰপিছতে অকণমান পানী দিম। আৰু এইখিনি এতিয়া মই ইয়াতে পানী এড কৰিছোঁ, বেছি পানী নিদিওঁ, অকণমান যিহেতু গ্ৰেভি টাইপ কৰিম। আৰু যিহেতু লোকেল চিকেন হয় অকণমান গ্ৰেভি হ'লে ভাল লাগে খাই, সেইকাৰণে অকণমান গ্ৰেভি টাইপ কৰিম। আৰু এয়া অলপ টাইমৰ পিছত এইখিনি হৈ যাব। আৰু আপোনালোকে যদি এনেদৰে বনাই নাখায়, এনেদৰে বনাবচোন, খুব বেছি ভাল লাগে খাই, বহুতেই টেষ্টি হয়। লগতে ইয়াতে অকণমান জালুক দি দিলে বেছি ভাল লাগে খাই, মই জালুক ব্যৱহাৰ কৰা নাই। আৰু এয়া চাওকচোন চিকেন ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকল নতুনকৈ মোৰ চেনেলত আহিছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, কাষতে থকা বেলটো বজাই অল কৰি দিব। তেতিয়াহ'লে আজিলৈ আহোঁ, আকৌ এটা নতুন ৰেচিপিলৈ লগ পাই